ভিডিঅ'ত মই কাৰ্যনং 5লৈ দিলোঁ আজি কাৰ্যনং 6 কাৰ্যনং 6ত কৈছে যে এই অংশটোৰ লগত এই অংশটো সমান হয়নে নহয় আমাক পৰীক্ষা কৰিব দিছে মই আগতে আনসাৰটো লিখি দিছোঁ মই এতিয়া তোমালোকক বুজাই দিছোঁ ধুনীয়াকৈ আমি এইটো দুটা প্ৰচেছত কৰিব পাৰোঁ প্ৰথম প্ৰচেছটো হ'ল যে এইটো লগত এইটো আমি ডাইৰেক্ট পূৰণ কৰিব পাৰোঁ পূৰণ কৰি যি আনসাৰ পাই পিনে লিখিম LHSত আৰু এইটো লগত এইটো পূৰণ কৰি যি আনসাৰ পাই RHSত লিখি এনেকৈ কৰিব পাৰোঁ আৰু যদি তোমালোকক কেতিয়াবা কয় যে উপযুক্ত বিধি প্ৰয়োগ কৰি এই আনসাৰটো ওলাব লগা হয় বা পৰীক্ষা কৰিব লগা হয় তেন্তে আমি এই প্ৰচেছত কৰিব লাগিব প্ৰথম কি লৈছোঁ আমি প্ৰথম লৈছোঁ LHS মানে লেফ্ট হেণ্ড ছাইড মানে এই পাৰ্টটো আমি ফাৰ্ষ্ট লৈ লৈছোঁ LHSত কি কৰিছোঁ 25 মাল্টিপ্লাই -18 তাৰপিছত আমি কি কৰিছোঁ 25ক ভাগ কৰি লৈছোঁ মানে 20 + 5 লিখিব পাৰোঁ আমি 25ক 20 + 5 কৰিলে কিমান হ'ব 25এই হ'ব চ' আমি 25ক কি কৰিছোঁ 20 + 5ত লিখি লৈছোঁ আৰু পূৰণ 18 যেতিয়া এনেকুৱা এটা নাম্বাৰ প্লাছ হৈ থাকে পূৰণ এটা সংখ্যা হৈ থাকে তেতিয়া কি হয় এই সংখ্যাটো এবাৰ 20ৰ লগতো পূৰণ হয় যেনেকৈ 20 পূৰণ -18 প্লাছ এবাৰ কাৰ লগত পূৰণ হয় 5ৰ লগত পূৰণ হয় 5 পূৰণ -18 চ' 20ৰ লগত 18 পূৰণ কৰি পালোঁ 360 আৰু ইয়াৰ চাইনটো মাইনাছ আছিল মাইনাছ ইনটু প্লাছ কি হ'ব মাইনাছ ঠিক তেনেদৰে প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব 5 পূৰণ 18 কৰিলে কিমান হ'ব 90 তাৰপিছত এই দুটা মাইনাছে মাইনাছে প্লাছ সংখ্যা দুটা কি হ'ব প্লাছ সংখ্যা দুটা প্লাছ কৰি পাইছোঁ 450 আৰু চিনটো কি আহিব মাইনাছ চ' আমি LHSত কি পালোঁ 450 তাৰপিছত এতিয়া আমি আহিম RHSলৈ ৰাইট হেণ্ড ছাইডলৈ আহিছোঁ -25 পূৰণ 18 আছে চ' -25ক ভগাই লৈছোঁ -20 -5 মাইনাছে মাইনাছে প্লাছ 20 + 5 কৰে 25 আৰু চিহ্নটো কি হ'ব মাইনাছ মানে ঋণাত্মক পূৰণ 18 তাৰপিছত কি কৰিছোঁ ছেইম কেছ আগতে যেনেকৈ 18টো এবাৰ 20ৰ লগত পূৰণ কৰিছোঁ আৰু 18টো এবাৰ 5ৰ লগত পূৰণ কৰিছোঁ এই লাইনটো চাই লোৱা -20 পূৰণ 18 -5 পূৰণ 18 তো -20 ইনটু 18 কৰিলে কিমান হ'ব 360 আৰু মাইনাছ চাইন আহিব ছেইম কেছ 5 ইনটু 18 কৰিলে কিমান হ'ব 90 আৰু ইয়াৰ আগত মাইনাছ হৈ যাব মাইনাছে মাইনাছে প্লাছ 360 মাইনাছ 90 কৰিলে কিমান হ'ব 450 আৰু চাইনটো কি হ'ব মাইনাছ তো এতেকে আমি লিখিব পাৰোঁ এতেকে LHS = RHS অ'কে আমি এইটো লিখিব পাৰোঁ তাৰপিছত আহিছোঁ কাৰ্যনং 6ৰে বিটোলৈ বিটোত দিয়া আছে -13 ইনটু 30 = 13 ইনটু -30 এতিয়াও ছেইম আগৰটোৰ দৰে আমি কি কৰিব লাগিব ফাৰ্ষ্ট এই 13টোক আমি ভাঙি ল'ম -10 -3 এনেকৈ কৰি তাৰপিছত বাকীখিনি আমি এনেকৈ পূৰণ কৰিম চ' মাইনাছ কি কৰিছোঁ ফাৰ্ষ্ট 13টোক ভাঙি লৈছোঁ -10 -3 তাৰপিছত 30ৰে কি কৰিম পূৰণ কৰিম মানে এই দুইটা সংখ্যাকে 30ৰে এবাৰ পূৰণ কৰিব লাগিব চ' -10 ইনটু 30 -3 ইনটু 30 হৈ গ'ল তাৰপিছত -10 ইনটু 30 কৰিলে কি হ'ব -300 -3 ইনটু 30 কৰিলে কি হ'ব -90 চ' মাইনাছে মাইনাছে প্লাছ হৈ যাব সংখ্যা দুটা কি হ'ব যোগ হ'ব আৰু যোগ হ'লে কিমান হ'ব 300 + 90 কৰিলে 390 হয় আৰু চাইনটো কি আহিব মাইনাছ ঠিক তেনেদৰে LHSত গম পালোঁ আমি কিমান পালোঁ -390 এতিয়া আমি RHSত চাম RHSত কি কৰিছোঁ ছেইম কেছ 13টো আমি ভাগ কৰি লৈছোঁ মানে 10 + 3 কৰি লৈছোঁ মাল্টিপ্লাই -30 চ' -30টো এবাৰ 30 লগত পূৰণ হৈছে প্লাছ -30টো এবাৰ কাৰ লগত পূৰণ হৈছে 3 লগত চ' 10 ইনটু -30 কৰিলে কিমান হ'ব -300 তাৰপিছত 3 ইনটু -30 কৰিলে কি হ'ব -90 তাৰপিছত -300 -90 যোগ কৰিলে কিমান হ'ব 390 আৰু চাইনটো কি হ'ব মাইনাছ এতেকে আমি এইটো ক'ব পাৰোঁ যে এইটো কি হ'ব RHS = LHS হ'ব আমি পৰীক্ষা কৰি চালোঁ ঠিক আছে এতিয়া আমি আহিছোঁ কাৰ্যনং 7লৈ কাৰ্যনং 7ত কি কৈছে তিনিটা সংখ্যা দিছে সেই তিনিটাক আমি পূৰণ কৰিব লাগে চ' ফাৰ্ষ্ট কি কৰিম আমি পূৰণ কৰিম মানে আমি দুটা সংখ্যা লৈছোঁ এই দুটা -9 মাল্টিপ্লাই -5 স্কুৱেৰ ব্ৰেকেট দিছোঁ পূৰণ 3 ফাৰ্ষ্ট আমি এই দুটা নম্বৰ পূৰণ কৰিম -9 ইনটু -5 কৰিলে কিমান হ'ব 45 মাইনাছে মাইনাছে চাইনটো প্লাছ হৈ যাব পূৰণ 3 কৰিম 45 ইনটু 3 কৰিলে কিমান হ'ব 135 অ'কে তাৰপিছত আহিছোঁ কাৰ্যনং 7ৰে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2ত কি কৈছে 4টা নম্বৰ দিয়া আছে আমি পূৰণ কৰিব লাগিব ফাৰ্ষ্ট আমি কি কৰিম দুটাকৈ আমি ভাগ কৰি ল'ম হ'ব চ' আমি এনেকৈ লিখিব পাৰোঁ স্কুৱেৰ ব্ৰেকেট দি কিনে -10 মাল্টিপ্লাই -2 স্কুৱেৰ ব্ৰেকেট কমপ্লিট আৰু -5 মাল্টিপ্লাই 7 এই দুটা আমি এনেকৈ ভাগ কৰি লিখিব পাৰোঁ হ'ব চ' -10 ইনটু -2 কৰিলে কিমান হ'ব 20 পূৰণ -5 ইনটু 7 কৰিলে কিমান হ'ব -35 চ' এই দুটা যেতিয়া পূৰণ কৰি দিওঁ আমি কিমান পাম -700 চাইনটো মাইনাছ কি আহিল গম পালানে এতিয়া প্লাছ চাইন আছিল এতিয়া মাইনাছ চাইন আছিল যেতিয়া পূৰণ হৈ যাব চাইন দুটা চ' আনচাৰ কিমান ল'ব
মাইনাছত ওলাব মানে ঋণাত্মকত ওলাব। তাৰপিছত আহিছোঁ কাৰ্য নং 8লৈ। কাৰ্য নং 8ত কৈছে যে উপযুক্ত বিধি ব্যৱহাৰ কৰি পূৰণফল নিৰ্ণয় কৰা। চ' আমি কিছুমান বিধি পাইছিলোঁ ন, যেনেকৈ বিতৰণ বিধি হ'ল, সহযোগ বিধি, ক্ৰম বিনিময় বিধি। চ' সেইবোৰ বিধি ইউজ কৰি আমি কৰিব লাগিব। পূৰণ সাপেক্ষে বিতৰণ বিধি, তাৰপিছত যোগ সাপেক্ষে সহযোগ বিধি। চ' এনেকুৱা বিধিবোৰ আছিল যে মনত আছে নিশ্চয়, তোমালোকৰ কিতাপখনতো আছে, ভালকৈ চাই ল'বা যদি মনত নাই। চ' এই সংখ্যাটো কি কৰিছে 26 পূৰণ -48 প্লাছ -48 মাল্টিপ্লাই -36। এতিয়া চোৱাচোন 48 দুইটাতে আছে আৰু পূৰণ হৈ আছে। চ' তাৰ কাৰণে আমি কি কৰিছোঁ, এই 48টো আমি এক জেগাতে লৈ লৈছোঁ। মানে তোমাৰ যেতিয়া আমি এনেই থাকে ন, A মাল্টিপ্লাই B প্লাছ C মাল্টিপ্লাই B যদি থাকে, এনে A মাল্টিপ্লাই B প্লাছ C মাল্টিপ্লাই B থাকে, তেতিয়া আমি কি লিখিব পাৰোঁ, বিটো আমি কমন ল'ব পাৰোঁ আৰু ভিতৰত কি লিখিব পাৰোঁ, A প্লাছ C। চ' আমি এনেকৈ লিখিব পাৰোঁ। এইটো ভুল হৈ গৈছিল দেই, ৰং হৈ গৈছে, এইটো লিখিব নালাগে। চ' মই জাষ্ট এনেই বুজাই দিলোঁ। তাৰপিছত চ' আমি কি কৰিছোঁ, 48 দুটাতে আছে। চ' আমি 48টো কমন ল'লোঁ। কমন লৈ কি কৰিছোঁ, পূৰণ চিন দিছোঁ, 26 লিখিলোঁ। এতিয়া চোৱা প্লাছ আছে, ইয়াতে মাইনাছ আছে, তো প্লাছ ইনটু মাইনাছ হ'লে কি হ'ব, -36। তাৰপিছত কি কৰিছোঁ, 48টো 48 থাকিল, আমি এই দুটা মাইনাছ কৰি দিছোঁ। 26ৰ পৰা -36 কৰিলে কিমান হয়, -10। চ' 48 ইনটু -10 কৰিলে কিমান হ'ব, 480। মাইনাছে মাইনাছে চাইনটো কি হৈ যাব, প্লাছ হৈ যাব। তাৰপিছত আহিছোঁ কাৰ্য নং 8ৰ কুৱেশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ বিত কি কৈছে, 8 পূৰণ 53 পূৰণ -125। চ' এই তিনিটা সংখ্যা পূৰণ কৰিছে। চ' আমি ইয়াতে কি বিধি ইউজ কৰিম, সহযোগ বিধি। আগতো আমি কি বিধি ইউজ কৰিছিলোঁ, বিতৰণ বিধি। মই কাষত লিখি থৈ দিছোঁ সহযোগ বিধি। এইটো পূৰণ সাপেক্ষে সহযোগ বিধি। মানে আমি এই নাম্বাৰকেইটা যে আছে, আমি বেলেগ বেলেগ সলাই লিখিব পাৰোঁ। 8ৰ লগত আমি 125 কৰিব পাৰোঁ, কেতিয়াবা 53 লগত এইটো কৰিব পাৰোঁ, 53 লগত 125 কৰিব পাৰোঁ। চ' যেনেকৈ সুবিধা হয় তেনেকৈ আমি কৰি লৈছোঁ। চ' প্ৰথমে কি কৰিছোঁ, 8 পূৰণ -125 কৰিছোঁ, ব্ৰেকেট দিছোঁ, পূৰণ 53 লিখিছোঁ। ত' 8 পূৰণ -125 কৰিলে কিমান হয়, -1000 মাল্টিপ্লাই 53। চ' 1000ৰ লগত মাল্টিপ্লাই 53 কৰিলে কিমান হ'ব, 53,000 আৰু চাইনটো কি আহিব, মাইনাছ। ঠিক আছে। তাৰপিছত আহিছোঁ কুৱেশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ চি ছেম কেছ, গোটেইকেইটা পূৰণ হৈ আছে। এইটো পূৰণৰ সাপেক্ষে কি কৰিম, ক্ৰম বিনিময় বিধি। মানে আমি পদবোৰ সাল সলনি কৰি দিম ইয়াতে। 15 মাল্টিপ্লাই -25 মাল্টিপ্লাই -4 মাল্টিপ্লাই -10 আছে। চ' আমি ফাৰ্ষ্ট কি কৰিছোঁ, 15ৰ লগত -10 পূৰণ কৰিছোঁ। 10ৰ লগত পূৰণ কৰিলে আমাৰ সহজ হৈছে ন, সেইকাৰণে আমি কি কৰিছোঁ, 15ৰ লগত ফাৰ্ষ্ট -10 পূৰণ কৰিছোঁ। তাৰপিছত পূৰণ চিন -25ৰ লগত আমি কি পূৰণ কৰিছোঁ, 4 পূৰণ কৰিছোঁ, মানে -4 পূৰণ কৰিছোঁ। তাৰপিছত 15 ইনটু -10 কৰিলে কিমান হ'ব, -150 মাল্টিপ্লাই চাইন আহি গ'ল। 25 -25 ইনটু -4 কৰিলে কিমান হ'ব, 100। মাইনাছে মাইনাছে চাইনটো কি হ'ল, প্লাছ। এতিয়া 150ৰ লগত 100 মাল্টিপ্লাই কৰিলে কিমান হ'ব, 15,000। অ'কে। তাৰপিছত আহিছোঁ কুৱেশ্যন নম্বৰ ডিলে। কুৱেশ্যন নম্বৰ ডিত কি কৈছে, এইটো কাৰ্য নং 8ৰে হয় দেই, কাৰ্য নং 8ৰে হয় এইটো। ঠিক আছে। চ' ইয়াতেও 4টা 625 মাল্টিপ্লাই -35 আছে, যোগ 625 মাল্টিপ্লাই 25 আছে। চ' আমি ফাৰ্ষ্ট কি কৰিছোঁ, এই নাম্বাৰটো বহাই লৈছোঁ। বহাই লৈ কি কৰিছোঁ, 625টো আমি কমন লৈছোঁ, মানে এতিয়া কি বিধি ইউজ কৰিছোঁ, বিতৰণ বিধি। মানে আমি বিলাই দিম, এই নাম্বাৰটোক এবাৰ ইয়াৰ লগত বিলাইছে, এবাৰ ইয়াৰ লগত বিলাইছে। চ' 625 আহি গ'ল। 625ৰ লগত পূৰণ কি কৰিছোঁ, -35 -25। ফাৰ্ষ্ট আমি কি কৰি লৈছোঁ, -35 আৰু -25ক ফাৰ্ষ্ট মাইনাছ কৰি লৈছোঁ। মাইনাছ কৰি কিমান পালোঁ, 625 ইনটু -60 পালোঁ। তো ইয়াৰ আনচাৰ কিমান হ'ব, -37500। ইয়াৰ আনচাৰ হ'ব -37500। তাৰপিছত আহিছোঁ কাৰ্য নং 9লৈ। কাৰ্য নং 9ত কৈছে যে 20টা প্ৰশ্ন থকা এটা শ্ৰেণীক পৰীক্ষাত প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ, অশুদ্ধ উত্তৰৰ বাবে -2 নম্বৰ আৰু উত্তৰ নকৰা প্ৰশ্নৰ বাবে 0 নম্বৰ দিয়া হৈছিল। এইটো 10 নহয় দেই, এইটো 0 নম্বৰ দিয়া হৈছিল। মই ভুলতে 10 লিখি দিছিলোঁ। চ' যেতিয়া 20টা প্ৰশ্ন আছিল, তাৰে যদি শুদ্ধ হয় সেই তাৰে আনচাৰ কিমান পাব, 5। যদি অশুদ্ধ হয় তাৰ পৰা 2 বিয়োগ কৰা হ'ব, আৰু যদি আনচাৰ নিলিখে 0 পাব। সেইটোতো অভিয়াছলি কথা, যদি আনচাৰ কোনো নিলিখে 0ই পাব। চ' তোমালোকেও এক্সামত লিখিবা, নিলিখাকৈ নাথাকিবা, লিখিলেহে মাৰ্কছ পায় আচলতে। ঠিক আছে। চ' ফাৰ্ষ্ট কাৰ্য নং 9ৰ ক কুৱেশ্যনটোলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ ক'ত কৈছে যে ৰমেনে 4টা শুদ্ধ উত্তৰ আৰু 6টা অশুদ্ধ কৰিলে, সি কিমান নম্বৰ পালে, মুঠ কিমান নম্বৰ পালে। চ' সি ফাৰ্ষ্ট কেইটা শুদ্ধ কৰিছিল, 4টা। তো সেইকাৰণে কি কৰিছোঁ, 4 পূৰণ 5 যোগ কেইটা অশুদ্ধ কৰিছিল, 6টা, 6 পূৰণ -2।
তো 4 5 গুণ কিমান হয় 20 প্লাছে মাইনাছে মাইনাছ 6 পূৰণ 2 গ'লে কিমান হ'ব 12 আৰু এতিয়া 20 হ'ব 12 গ'লে কিমান পাব 8 নম্বৰ সি কিমান নম্বৰ পালে 8 নম্বৰ ঠিক তেনেদৰে সেকেন্ড কোৱেশ্চনটোলৈ আহোঁ হেনাই 4টা শুদ্ধ আৰু 5টা অশুদ্ধ উত্তৰ কৰিছে তাই কিমান নম্বৰ পালে হেনাই কেইটা শুদ্ধ কৰিছে 4টা তো সেইকাৰণে কি কৰিছে 4 পূৰণ 5 যোগ 5 পূৰণ -2 -2 কিয় কৰিছোঁ কাৰণ 5টা অশুদ্ধ কৰিছিল সেইকাৰণে 5 পূৰণ -2 কৰি লৈছোঁ তো 4 5 গুণ কিমান 20 আৰু 5 দুগুণ কিমান 10 মাইনাছ চাইনটো আহি যাব 20 পৰা 10 গ'লে কিমান থাকে তাই কিমান নম্বৰ পালে 10 নম্বৰ পালে তাৰপিছত আহিল গ নম্বৰত কৰিণাই উত্তৰ লিখা 7টা প্ৰশ্নৰ 2টা শুদ্ধ আৰু 5টা অশুদ্ধ হ'ল তাই কিমান নম্বৰ পালে কৰিণাই মুঠ কেইটা কৰিছিল 7টা প্ৰশ্নৰ উত্তৰ কৰিছিল তাইৰ 2টা শুদ্ধ হ'ল সেইকাৰণে কি লিখিছোঁ 2 পূৰণ 5 যোগ 5টা অশুদ্ধ হ'ল মানে 5 পূৰণ -2 2 5 গুণ কিমান 10 আৰু 5 দুগুণ কিমান 10 প্লাছে মাইনাছে -0 বেচাৰি ইমান আনচাৰ কৰিও তোমাৰ 0ই পালে তাই চাগে ভালকৈ নপঢ়িলে সেইকাৰণে তোমালোকে যাতে ভালকৈ পঢ়া তাৰে কামনাৰে এই ভিডিঅ'টো আগবঢ়াইছোঁ যাতে তোমালোকৰ নলেজ বাঢ়ে কিবা যদি বুজি নোপোৱা থাকে আৰু ক'বা মই ভালকৈ ভিডিঅ' কৰি বুজাই দিম ঠিক আছে আজিলৈ এৰিছোঁ আৰু পাঠ 1ৰ যিটো সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যাৰ কাৰ্যখিনি আছিল বা অনুশীলনখিনি আছিল আমি সেইখিনি এইটো ভিডিঅ'তে কমপ্লিট কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত তোমাৰ অধ্যায় 2ৰ ভগ্নাংশ আৰু দশমিকখিনি মই পঠাই দিম ঠিক আছে তো আজিলৈ এৰিছোঁ ধন্যবাদ